নমস্কাৰ বন্ধুসকল সংক্ৰান্তি কি হয় আজি আমি সেই বিষয়ে আলোচনা কৰিম প্ৰকৃততে সংক্ৰান্তি শব্দৰ অৰ্থ হৈছে সংক্ৰমণ অৰ্থাৎ সূৰ্যই এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যোৱাকে সংক্ৰান্তি বা সংক্ৰমণ বুলি কোৱা হয় সূৰ্যই 12টা মাহত 12টা ৰাশি পৰিৱৰ্তন কৰে আৰু এই 12টা মাহত 12টা ৰাশি যেতিয়া পৰিৱৰ্তন কৰে প্ৰতিটো ৰাশিত যেতিয়া যায় হেতু এটা সংক্ৰান্তি বুলি কোৱা হয় বৰ্তমান সময়ত কাইলৈ 14 তাৰিখে ৰাতি 8:23 সূৰ্যই ধনু ৰাশি ত্যাগ কৰি পেলাই মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু মকৰ ৰাশিত প্ৰৱেশ কৰাৰ পিছৰ পৰাই মকৰ সংক্ৰান্তি উৎসৱ পালন হ'ব মকৰ সংক্ৰান্তি উৎসৱ আৰম্ভ হ'ব মকৰ সংক্ৰান্তিত বিভিন্ন ধৰণৰ উৎসৱ হয় আৰু ভাৰতকে আদি কৰি নেপালতো বিভিন্ন ধৰণৰ উৎসৱ সৰুসুৰাকে হ'লেও পাতে তেওঁলোকে কৰে গতিকে আমাৰ ভাৰতত তামিলনাডুত এই উৎসৱক পংগল উৎসৱ বুলি কোৱা হয় কৰ্ণাটক কেৰালা অন্ধ্ৰপ্ৰদেশ আদিত আপোনাৰ সংক্ৰান্তি বুলিয়ে জানে আৰু আমাৰ অসমত যেতিয়া এই মকৰ সংক্ৰান্তি আৰম্ভ হয় কি হয় তেতিয়া মাঘ বিহু আৰম্ভ হয় মাঘ বিহু আৰম্ভ হোৱাৰ লগে লগে আমি সকলোৱে জানো বিহুত কি কৰোঁ হয় নহয় নিশ্চয় গতিকে এই মকৰ সংক্ৰান্তিত বিভিন্ন ধৰণৰ আমাৰ শাস্ত্ৰত উল্লেখ আছে যে আমি যদি বিভিন্ন ধৰণৰ তিল আৰু গুড় যদি দান কৰিব পাৰোঁ আৰু তিল আৰু যদি গুড় খাব পাৰোঁ তেনেহ'লে বিভিন্ন ধৰণৰ বেমাৰ ব্যাধিৰ পৰা আমি বাচি থাকিব পাৰোঁ সকলোবোৰ গ্ৰহৰ দোষ ৰাহু কেতু শনিৰ পৰা আৰম্ভ কৰি সূৰ্যৰ পৰা আৰম্ভ কৰি যিমানবোৰ বেয়া গ্ৰহৰ নিগেটিভিটি আছে এই গোটেইবিলাক বস্তুৰ পৰা আমি গোটেই বছৰটোলৈ বাচি থাকিব পাৰোঁ গতিকে তিল আৰু গুড় দান কৰিব লাগে বিশেষকৈ ৰাতিপুৱা সময়ত যেতিয়া সূৰ্যক প্ৰণাম কৰা হয় সেই সূৰ্যক প্ৰণাম কৰোঁতে সূৰ্য যিটো আমি তামৰ ঘটি লওঁ তামৰ পাত্ৰত পানী ল'ব লাগে আৰু তাত অলপ তিল আৰু অকণমান গুড় মিলাব লাগে আৰু গুড় তিল মিলাই পেলাই এইটো সূৰ্যক প্ৰণাম কৰিব লাগে পৰাপক্ষত সূৰ্য এটা মন্ত্ৰ আছে ওম জবাকহোম হংকাহং কশ্যপেং মহাদুত্তিম দেৱান্তৰিং সৰ্ব পাপগ্নং প্ৰণতস্মি দিবাকৰম এই মন্ত্ৰটো যদি আপোনালোকে 11 বাৰ জপ কৰিব পাৰে তেতিয়া খুব ভাল যদি আপোনালোকে নাজানে কোনো কথা নাই গায়ত্ৰী মন্ত্ৰটো যদি জানে ওম ভৰুবৈশ্যাহ তৈশ্যাহ ভিতৰবৰেন্দং ভৰ্গদেৱস্যা ধীমহি ধিয়ো য় নঃ প্ৰচোদয়াৎ গায়ত্ৰী মন্ত্ৰটো 11 বাৰকৈ জপ কৰি দিলেও হ'ল যদি সেইটোও নাজানে কোনো কথা নাই ওম সূৰ্যদেৱায় নমঃ বাছ এইটো মন্ত্ৰ যদি জপ কৰি পেলাই আপোনালোকে সূৰ্যৰ ফালে চাই পেলাই অৰ্পণ কৰিব পাৰে সূৰ্যক গোটেই বছৰটোৰ কাৰণে খুবেই ভাল হয় আৰু গা ধোৱা পানীত অকণমান তিল মিক্স কৰি পেলাই সেই পানী গা ধুব লাগে বহুখিনি নিগেটিভিটিৰ পৰা এই গোটেই বছৰটোৰ কাৰণে আপোনালোকৰ কাৰণে ভাল হ'ব এইখিনি বস্তু মকৰ সংক্ৰান্তিত আৰম্ভ হয় গতিকে সংক্ৰান্তি উৎসৱ এই গোটেইখিনি কথা সৰু সুৰাকৈ ক'বলৈ আৰম্ভ কৰিলোঁ শেষ কৰিলোঁ আপোনালোকে এইবোৰ বস্তু মানিব ভাল হ'ব নিশ্চয় আৰু এই যেতিয়া সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু এটা কথা যে সূৰ্য সেইখিনি সময়ত উত্তৰায়ণ হ'বলৈ আৰম্ভ কৰে উত্তৰায়ণ মানে সূৰ্য 14 তাৰিখৰ পিছত অৰ্থাৎ কাইলৈ 14 তাৰিখটো 14 জানুৱাৰীৰ পিছত যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্য উত্তৰ দিশৰ ফালে অগ্ৰসৰ হ'ব সেইটো উত্তৰায়ণ দক্ষিণায়নৰ কথা আপোনালোকে সকলোৱে জানে সেইটো মই বহলাই নকওঁ নিশ্চয় আপোনালোকে সকলোৱে বুজি পায় আৰু মই ইয়াৰ আগৰ ভিডিঅ'বিলাকতো উত্তৰায়ণ দক্ষিণায়ন বা বিভিন্ন ধৰণৰ এই গোটেই বিষয়বস্তুবিলাকৰ ওপৰত কথাবিলাক বুজাই থোৱা আছে আপোনালোকে যদি চোৱা নাই সেইবিলাক ভিডিঅ' চাব পাৰে ভালকৈ ডিছকাছ কৰা হৈছে সেইবিলাক তাত আপোনালোকে চালে গম পাব গতিকে এই যিটো সংক্ৰান্তি উৎসৱ সংক্ৰান্তিৰ সন্দৰ্ভত আমি যথেষ্টখিনি কথা ক'লোঁ বুজালোঁ বা কেনেকৈ কি হয় বিভিন্ন উৎসৱ পালন কৰে আমাৰ অসমকে আদি কৰি বিভিন্ন ৰাজ্যত এইবিলাক উৎসৱ পালন কৰি থাকে গতিকে আমাৰো অসমত অতিকৈ আদৰৰ মাঘ বিহুটো পালন কৰা হয় সকলোৱে আদৰৰ ভোগালী বিহু এইটো ভোগৰ বিহু বুলি কৈছে আমি ইজনে সিজনক সন্মান কৰোঁ দুমাহীৰ দিনা ডাঙৰক সন্মান কৰোঁ এইটো এটা আমাৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ গোটেই বছৰটোৰ কাৰণে গতিকে সকলোলৈকে মাঘ বিহুৰ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলো ভালে থাকক দীৰ্ঘায়ু হওক ধন্যবাদ